কিছুমান আছে আজি এজনী কালি এজনী, কিন্তু সিহঁতে পাৰ্মানেণ্ট কৰি কাক ৰাখিব সেইটো ভাবিব নোৱাৰে। বহুতে নিজৰ গাৰ্লফ্ৰেণ্ডকে বিয়া পাতিব নোখোজে, কাৰণ এতিয়া যিদৰে তেওঁ জেলি আছে ভৱিষ্যতে জেলিব নিবিচাৰে। কিন্তু প্ৰকৃত অৰ্থত সেইজনৰ প্ৰেম। আজিকালি সৰু সৰু যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰো বাবু ভাত খালা, বাবু মিছ ইউ, তুমি নাখালে ময়ো নাখাওঁ, দিনটো 24 ঘণ্টাৰ ভিতৰত যদি 12 ঘণ্টা ফোনত কথা পাতিও যদি 1 মিনিটমান কেনেবাকৈ বিজি পালে তাতে কাজিয়া সৃষ্টি, সন্দেহ, তাৰপিছত ব্ৰেকআপ, 2-3 দিনলৈকে হোৱাটছআপত চেট ষ্টেটাছ দিব, লাহে লাহে দেখিব আকৌ বেলেগ এজনৰ লগত ৰিলেশ্যনশ্বিপত আহি গ'ল। তেনেকৈ তেওঁলোকৰ সেইবিলাক চলি থাকে। কিন্তু এইবিলাক জানো সঁচা ভাল পোৱা? প্ৰকৃত অৰ্থত ভাল পোৱা কি এওঁলোকে জানো গম পায়? চাওক, ভাল পোৱা মানে এইটো নহয় যে তোমাক নাপালে মৰি যাম। যাৰ কাৰণে মৰি যায় তেওঁ বহুত সুখত থাকে, জীয়াই থাকে। ভাবি চাব বলক, দেৰি নকৰি আজি আমাৰ যিটো বিশেষ টপিক সঁচা ভাল পোৱা কি ইয়াৰ ওপৰত আলোচনা কৰোঁ। হৈছে প্ৰেম মানেনো কি আৰু প্ৰকৃত অৰ্থত সঁচা ভাল পোৱা মানে কি। মই ইজনে আনজনক বুজি পোৱাটো, ইজনে আনজনৰ দুখত আৰু সুখত একেলগে থকাটো, ইজনে আনজনৰ যিবিলাক কমজুৰি আছে সেইবোৰলৈ নাহাঁহি সেইবোৰ ঠিক কৰিবলৈ তেওঁক উৎসাহ যোগাব লাগে। সেইটো হৈছে আচলতে প্ৰকৃত প্ৰেম। পাৰফেক্ট নহয়, পাৰফেক্ট বনাই ল'ব লাগে। চাওক, এগৰাকী নাৰী বা এগৰাকী পুৰুষ কেতিয়াও জন্মতে তেওঁ পাৰফেক্ট হৈ নাহে। তেওঁ লাহে লাহে জীৱনৰ অভিজ্ঞতাৰ পৰাহে তেওঁ নিজকে পাৰফেক্ট কৰিব বিচাৰে। আৰু এটা কথা কওঁ, প্ৰেম মানে যে এইটো নহয় 24 ঘণ্টাৰ ভিতৰত 15-12 ঘণ্টাই যে কথা পাতি থাকিব লাগিব বা দেখা পাই থাকিব লাগিব, এইটোৱে প্ৰেম নহয়। প্ৰেম মানে এইটো যে তেওঁৰ কথা ভাবি নিজকে কিবা এটা কৰি দেখাবলৈ বা তেওঁক কেয়াৰ কৰিবলৈ নিজকে এনেকুৱা এটা পদত থিয় কৰোৱা যাতে তেওঁ সুখত থাকে, সেইটো হৈছে প্ৰেম। আজিকালি বহুতে কি হয়, প্ৰথমতে ভাল পাই ৰিলেশ্যনশ্বিপত আহে, তাৰপিছত তেওঁলোকৰ দুদিন থাকিয়ে ব্ৰেকআপ। এইবিলাক হোৱাৰ কাৰণ কি গম পায়নে? আমি তেওঁলোকৰ যিবিলাক বেয়া গুণ থাকে সেইবিলাক খুচৰি থাকোঁ। সেইবিলাক খুচৰাতকৈ তেওঁলোকৰ যিবিলাক ভাল গুণ আছে আমি সেইবিলাক চাব লাগে, আৰু যিখিনি তেওঁলোকৰ নাই সেইখিনি আমি তেওঁলোকক শিকোৱাত সহায় কৰিব লাগে। চাওক, কোনো পাৰফেক্ট নহয়, আপোনালোকে নিজে পাৰফেক্ট বনাই ল'ব লাগিব। আমি বহুত কথা গম নাপায়, আমি এনেকুৱা কিছুমান ৰিলেশ্যনশ্বিপত আহোঁ যিটো ৰিলেশ্যনশ্বিপ আমাৰ এমাহ 2 মাহ 3 মাহতে ভাঙি কৰি চুৰমাৰ হৈ যায়, কিন্তু আমি আচলতে ভাবিয়ে নাচাওঁ। বহুতে কোৱা শুনো প্ৰেম অন্ধ। আচলতে প্ৰেম অন্ধ হয়, কিন্তু মোৰ মতে চকু মেলি প্ৰেম কৰিব লাগে। কাৰণ কিয় গম পায়নে? যদিহে আপুনি ভাল পোৱা ব্যক্তিগৰাকী বিষয়ে আপুনি ভালদৰে নাজানে বা আপুনি আপোনাৰ ব্যক্তিগৰাকীৰ লগত ভাল পোৱা ব্যক্তিগৰাকীৰ লগত আপোনাৰ মনটো মিলিছে নে নাই, ইজনে সিজনক বুজিছে নে নাই, যদি কিবা স্বাৰ্থৰ কাৰণে আপুনি কাৰোবাক ভাল পাইছে বা আপোনাক কোনোবাই ভাল পাইছে, সেইটো প্ৰেম নহয়। সঁচা অৰ্থত ক'বলৈ গ'লে প্ৰেম হৈছে ইজনে আনজনক বুজাটো। প্ৰথমতে ইজনে আনজনক বুজিব লাগিব, ইজনে আনজনক বিশ্বাস কৰিব লাগিব। এইটোৱে হৈছে প্ৰকৃত অৰ্থত প্ৰেম। আৰু আজিকালি এনেকুৱা যে প্ৰথমতে তেওঁক পাবলৈ পাগল হৈ থাকিব, কাৰোবাক যদি ভাল পায় তেওঁক পাবলৈ পাগল হৈ থাকিব, কিন্তু যেতিয়া ভাল পোৱাৰ পাছত তেওঁক সময় নিদিব। আৰু মানে এইবিলাক হৈছে মায়া মোহ। আজি কাৰোবাক ভাল লাগিছে, কাইলৈ তেওঁক বেয়া লাগিছে, আকৌ বেলেগ এগৰাকী ভাল লাগিছে, এইটো নট প্ৰেম, এইটো হৈছে মায়া মোহ। একচুৱেলি যিসকলে প্ৰকৃত অৰ্থত ভাল পাই পাইছে, সঁচা ভাল পোৱা, তেওঁলোকক যদি সোধোঁ এতিয়াও তেওঁলোকৰ মনত এটা স্মৃতি সজীৱ হৈ ৰৈছে, যিটো স্মৃতি তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে। আৰু এনেকুৱা নহয় যে ধৰি লওক এতিয়া মই কাৰোবাক ভাল পালোঁ আজি, তেওঁক নাপালোঁ কাৰণে মই গোটেই জীৱন বৰা হৈ থাকিলোঁ, তেনেকুৱা নহয়। প্ৰেম আমাৰ জীৱনলৈ মাজে মাজে আহি থাকিব। সঁচা ভাল পোৱা বুলি যে ক'লোঁ, এগৰাকীকে যে সঁচা ভাল পাব পাৰে সেইটো নহয়। বহুতে ভাবে কি যে মই এইক ভাল পাইছোঁ, এইক নাপালে মই মৰি যাম। আৰু চাওক, আপোনাক তেওঁ ভাল নাপাবও পাৰে, সেইটো কথা মন কৰিব। আপুনি কাৰোবাক ভাল পাইছে, আপোনাক তেওঁ ভাল নাপাবও পাৰে। আপোনাৰ প্ৰেমক সন্মান জনাইছোঁ যে আপুনি কাৰোবাক বহুত ভাল পাইছে, তেওঁৰ কাৰণে আপুনি কাৰোবাক ভাল পাব বিচৰা নাই। কিন্তু আপোনাকে যদি তেওঁ ভাল নাপায়, সেইটো প্ৰেম হ'ব জানো? সেইটো আপোনাৰ কাৰণে ওৱান চাইডেড লাভ।
কিন্তু তাত আপোনাৰ স্মৃতি জড়িত হৈ আছে মানিছোঁ। প্ৰেম মানে প্ৰাপ্তি নহয়। আপুনি ভাবক যে তেওঁ সুখত আছে, যদি সুখত আছে, তেওঁ সুখত আছে, ময়ো সুখত আছোঁ, তেওঁক নিজৰ ৰাস্তাত যাব দিয়ক। জোৰ জবৰদস্তি কোনো প্ৰেম নকৰিব। আৰু এটা মই কথা কওঁ যে সঁচা ভাল পোৱা মানুহৰ জীৱনলৈ যে এবাৰে আহে সেইটো নহয়, আপোনাৰ জীৱনলৈ আকৌ আহিব পাৰে। কাৰণ চব ভগৱানৰ সৃষ্টি হয় পৃথিৱীখন। চাবচোন আপুনি যে আপুনি আজি যিটো কাৰণে দুখ কৰি আছে, যাক নাপালে, যাক হেৰুৱালে, কিন্তু আপুনি এনেকুৱা এগৰাকী পাব যাৰ লগত আপুনি গোটেই জীৱন সুন্দৰভাৱে জীয়াই থাকিব পাৰিব। তেওঁ আপোনাক জীয়াই থকাৰ সাহস দিব, সহায় কৰিব। দিছ ইজ ট্ৰু লাভ। প্ৰেম মানে এইবিলাক নহয় আৰু যে আপুনি মদ খাই দিব, ভাং খাই দিব, লাইক নাপালে মৰি যাব, এইবিলাক প্ৰেম নহয়। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলৰ নামটো নয়ন স্কোপ ৰাখিছোঁ। যদি ভাল পায় মোক জনাব, আৰু যদি আপোনালোকে ভাবে যে মোৰ চেনেলৰ নামটো সলাব লাগে দেন কমেণ্ট কৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম। আজিলৈ বিদায়।